নমস্কাৰ, মোৰ নাম শ্ৰীমতী শিৱাংগী বৰবৰা। মই ডিব্ৰুগড় সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয়ৰ ২য় শ্ৰেণীৰ ছাত্ৰী। আবৃত্তি কৰিব লৈছোঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ ৰচিত কবিতা ভাং ভাং ভাং। ভাং 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 লোহাৰ শিকলি ভাং। চিং 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 ডাখৰ বান্ধোন চিং। খোল 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 কাৰাৰ ফাটক খোল। ভাং ভাং দুৱাৰৰ দা শুন হৌৱা শুন শুন ঘেৰিছে ৰণবিখন। মুক্ত আকাশে উৰে দীপ্ত ৰঙা নিচান। ৰক্তেৰে ৰঞ্জিত সূৰুজ উদীয়মান। সোণ মুকুতিৰ